নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ নতুন ভিডিঅ' লৈ তথা আমাৰ ইউটিউব চেনেললৈ। আহক আজি জানি লওঁ কোনকেইটা ৰাশি ভাগ্য খুলিব গৈ আছে 25 তাৰিখে আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। আৰু তাৰ লগত অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে এষ্ট্ৰলজি বিষয়ক ভিডিঅ' পাই দেখিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধুসকল, কেইটামান ৰাশিৰ 25 তাৰিখে বিশেষ ধৰণৰ ভাগ্য খুলিব গৈ আছে। এওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হ'ব, যাৰ বাবে এওঁলোকে জীৱনত আগবাঢ়ি যাব পাৰিব, জীৱনত উন্নতি লাভ কৰিব, আশানুৰূপ ফল লাভ কৰিব, যি কামত হাত দিব তাতে সফলতা লাভ কৰিব, মনৰ ইচ্ছা পূৰণ কৰিব পাৰিব, দাম্পত্য জীৱন সুখৰ হ'ব, জীৱনংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব, পৰিয়ালত সুখ শান্তি ভাগ্য থাকিব, কেৰিয়াৰ আদি উন্নত হ'ব, লগতে শিক্ষা দীক্ষা স্বাস্থ্য আদিও উন্নত হোৱা দেখা যায়, চাকৰি ব্যৱসায় আদিও উন্নত হ'ব। এই বিশেষ ভাগ্য জ্বলি উঠা ৰাশিকেইটা হৈছে বৃশ্চিক, কন্যা, কৰ্কট আৰু মকৰ ৰাশি। বন্ধুসকল, এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা ভাগ্য খুলিব 25 তাৰিখে আৰু এওঁলোক ভাগ্যৰ ৰূপে পৰিগণিত হ'ব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।